এইটো মানিমুনি শাক মানিমুনি দুবিধ থাকে এবিধ ডাঙৰ মানিমুনি ইমানমান পাত হয় আৰু এবিধ সৰু মানিমুনিটো বেছি উপকাৰী মানে এইটো জোল কৰি খালে খুন্দি পেলাই মিক্সিত বা আজিকালিতো মিক্সিতে দিব পাৰি আগতে পটাত বটি লৈছোঁ পাতটো চাওঁ পাতটো এইটো লতা নিচিনা হয় ন লতা নিচিনা হয় এতিয়া ওলাই এই ফাগুন মাহত নতুনকৈ ওলাইছে এতিয়া হয় এইটো অঁ সৰু সৰু পদুমৰ পাতৰ নিচিনা সৰু সৰু এইটো দেই পাতটো হয় হয় এইটো পাতটো ই মানে ধুনীয়াকৈ স্বাস্থ্যৰ বাবে বহুত উপকাৰী ধুনীয়াকৈ ধুই খুন্দি হয় লাহেকৈ সৰু মাছ কাৱৈ গৰৈ এনেকুৱা কাঠ মাছ থাকে নহয় যিবোৰ মাছ জীয়নীয়া মাছৰ লগত খুন্দি তাৰ যদি জোল কৰি নহৰু কেইফুটামান শিপাটোও দি দিয়ে নেকি সিহঁতে দিব পাৰি শিপাটো ধুনীয়াকৈ ধুই লৈ মিক্সিত মাৰি দিলে চব হেৰি হৈ যাব শিপাটো কামত আহি যাব দুবিধ থাকে তাৰ লগত বেলেগ বেলেগ এবিধ সৰু মানিমুনি হয় এইটো সৰু মানিমুনি আৰু ইয়াতকৈ ডাঙৰ এটা আছে এতিয়া ওলোৱা নাই ওলাব চাগে কেইবাবিধো বন শাক লগত একেলগে বটি দিব পাৰি ন জোলটো অকল এইটো দিলেও হয় অকল এইটো দিও বনাব পাৰি মাছ ভাজি লৈ হয় লাহেকৈ নহৰু কেইফুটামান দি যদি এইটো জোল কৰি দিয়ে অসুখীয়া মানুহো মানে ৰেগুলাৰ যদি খুওৱা যায় ভাল পাই আহিব আৰু এইটো হৈছে মধুসোলেং বাৰিষা বহুত বেছি মাছৰ আঞ্জা বনাই দালিটো দিব পাৰি মাছৰ আঞ্জা টেঙা আঞ্জা কৰি বনাব লাগে এই গৰমত মানে বহুত সেইটো হাত পৰি যায় একে মাছ নহ'লেও দাইলৰ লগতো বনাব পাৰি হয় নি টেঙা হয় দাইল সিজি লোৱাৰ পিছত তেল মৰাৰ সময়তে এইখিনি অকণমান তেলতে দি পেলাই ভাজি দিলে বা এনেকৈও দি দিলে এইটো মানে খুব টেঙা হয় আৰু মানে বহুত সোৱাদ লগা হয় পেটটোতো ভাল হয়েই পেটটো যদি অসুখত বহি থাকিলে এনেকুৱাবিলাক পাতল আহাৰ কেতিয়াবা খাব মন কৰিলে দিব পাৰি ন আৰু এইটো হৈছে আলু আগ মিঠা আলু আগ এইটো মিঠা আলু আগ শাক হিচাপে বনাব পাৰি ৰান্ধিব পাৰি বেলেগ শাকৰ লগত মিহলাই বনালে তেতিয়া বন শাকৰ লগত এনেকৈ মিহলাই বনালে বাৰীত বিভিন্ন ওলাই নহয় হয় সেইবোৰৰ লগত যদি মিলাই বনায় আৰু মধুসোলেঙৰ হেৰিটো বহুত বেছি আছে আৰু হাতত যি লৈ আছে সেইটো হয় এইটো হেৰি মুচন্দৰি পেটৰ কাৰণেতো বহুত ভাল এইটো শুনিছোঁ ডিচেণ্ট্ৰি হ'লে মানে লাহেকৈ হেৰি কৰি ইয়াক ভাপত দিও কেতিয়াবা গৰম ভাতৰ ওপৰত দি কেতিয়াবা বহুত দৰৱেও ঠিক নকৰিলে এইটো ট্ৰাই কৰি চাব পাৰে ন তাৰপিছত হেৰি কৰি নহৰু দুফুটামান তেলতে দি ইয়াৰ যদি দি দিয়ে লগে লগে হেৰি হৈ আহে সেইটো মানে তেলত দি বনোৱাটো এনেই ভাপত দিওতো বড়ি হিচাপে বনাই খাব পাৰে খালী পেটত খাব পাৰি একদম মানে ডিচেণ্ট্ৰি হৈ থাকিলে হেৰি পেটৰ যদি হেৰি হৈ থাকে এইটো মানে লগে লগে হেৰি হয় এতিয়া বাৰিষা বহুত বেছি হ'ব বাৰিষা বহুত বেছি হ'ব বড়ি খালি 2-3 দিন খালে খৰালিৰ কাৰণে এতিয়া কমকৈ আছে বাৰিষা হোৱাৰ লগে লগে একদম ভৰি যাব এডোখৰ ভৰি যাব আৰু এইটো মানে হেৰি কৰি নহৰু দুফুটামান থেতালি পেলাই লাহেকৈ তেতিয়া সোৱাদটো ভাল হয় অকণমান তেল দি যদি লাহেকৈ হেৰি কৰি দিয়ে যি তাৰে মোহাৰি যদি ভাতকেইটা খাই দিয়ে পেটটো মানে আমাৰ অসমতে ইমানখিনি মানে ভেৰাইটিজ অফ শাক আৰু পোৱা যায় ন এইটোতো সৰু মানিমুনি ইয়াতকৈ ডাঙৰটো মানে বৰ মানিমুনি সেইটো এইটো সৰু মানিমুনি বৰ মানিমুনিতকৈ সৰু মানিমুনিটো বেছি ভাল বুলি কয় বেছি উপকাৰী বুলি কয় আৰু আছে নহয় দোৰোণ শাকো আছে ন দেখাবাচোন এইটো দোৰোণ শাক এই পুলিকেইটা ৰুই দিলা এইটো দোৰোণ আমাৰ ঘৰত দোৰোণ শাকটো শেষ হৈ গৈছিলে বস্তু নাইকিয়া হৈ গৈছিলে মেডিচিনেল প্লান্ট হয় ন এইটো বহুত মেডিচিনেল এইটো ফুলিবলৈ ধৰিছে দেখিছা এই বগা বগা ফুলে ফুলিবলৈ আৰম্ভ কৰিছে এইবোৰ বগা বগা ফুলে আমি সৰুতে এই বগা ফুলটো চুপি খাওঁ মিঠা মিঠা লাগে এইটো জিলমিল এই দুটা বস্তু সচ নাইকিয়া হৈ গৈছিলে আৰু মই শুনিছিলোঁ দোৰোণ শাকটো মানে এইটো চোৱা এইটো কি শাক জানিছে নাই নাজানো খৰালিৰ কাৰণে কম হৈছে বাৰিষা বহুত হ'ব এইটো পনৌনোৱা কিমান বিধ শাক আছে চোৱাচোন হয় দেই এইটোৰ নাম পনৌনোৱা এইবোৰ দেখিছা এইবিলাক গুটি কি মাছৰ আঞ্জা খায়নে নৰ্মেলিও মাছৰ আঞ্জাও খায় এনেকৈও খাব পাৰি এইটো পনৌনোৱা সৰু হৈ আছে এতিয়া বাৰিষা মানে বৰষুণৰ পানী পোৱাৰ লগে লগে ডাঙৰ ডাঙৰ পাত হ'ব পনৌনোৱা এইটো বস্তু এইকেইটা বস্তু ঘৰত নাইকিয়া হৈছিলে মই সেইকাৰণে সচটো থাকিবৰ কাৰণে ৰুই দিছোঁ এইটো পনৌনোৱা এইটো চোৱা এইটো হেৰি জিলমিলৰ পুলি নিজে নিজে হৈছে এইটো অকল ৰঙা জিলমিল কাগজটো দেখিছা নাই কাগজটো ৰঙা কাগজ এবিধ একদম মানে বেঙুনীয়া থাকে
একেবাৰে বেঙুনীয়া নিচিনা থাকে এবিধ দোৰোণটো দেখিলা দোৰোণটো দেখিছোঁ এইটো দোৰোণ ফুলিলে দোৰোণ শাক দুটা শাক মিক্স কৰি ভাজে দোৰোণটো অকণমান তিতিকি লাগে দেই খাবলৈ কিন্তু এইটো কিন্তু ভাল লাগে আকৌ তেনেকৈ ঔষধি গুণ বহুত আছে ইয়াৰ খাব লাগে ঔষধি গুণ বহুত আছে দোৰোণত অকলে যদি ভজা যায় অকণমান তিতা তিতা লাগে দাঁত দাঁত লাগে ন মিক্স কৰি ভাজিলে শাক ভাজি সোৱাদটো বেছি হৈ যায় আচ্ছা এইটো কি হয় এইটো টেঙেচি সৰু টেঙেচি এটা ডাঙৰ ডাঙৰ টেঙেচি আছে এটা সৰু টেঙেচি এইটো পেটৰ ডিচেণ্ট্ৰি হেৰি কৰি এইটো দাইলৰ লগতো দিব পাৰি আৰু চাটনি আৰু মানে হেৰি চাটনি মানে পুদিনা চদিনাৰ লগত যদি ধনিয়া লগতো ধনিয়া পুদিনাৰ লগতো দিব পাৰি ন ৰংটো বৰ ধুনীয়া হয় এইটো দি দিলে আৰু টেঙাটো আহি যায় হয় এইটো দিছে না এইটো একদম সৰু সৰু টেঙেচি এটা আছে ডাঙৰ টেঙেচি বহুত ডাঙৰ ডাঙৰ পাতবোৰ হয় সেইটো হ'ব এতিয়া টাবৰ গুৰিয়ে গুৰিয়ে হ'ব এইটো বহুত উপকাৰী ফুলিছে দেই যাই ফুলিছে বহুত উপকাৰী পুদিনা এতিয়া পাবলৈ নায়েই খৰালি দিনত পুদিনা পাবলৈ নায়েই এইখিনি আমি এতিয়া বাছি পেলাওঁ পুদিনাখিনি আধাখিনি বাচিলা ন আধাখিনি বাচিলোঁ অলপ বাছি পেলাওঁ সজীৱ একেবাৰে সজীৱ খৰালি দিনতো খুব যত্নকৈ ৰাখিছে চাগে এইখিনি খৰালি দিনে এইবোৰ বস্তু কমি যায় কিন্তু এতিয়া মানে খৰালিও এনেকৈ পুদিনা উলিয়াইছে পকা পাতবোৰ আঁতৰাই তলত পকা পাত বেছি নাই পিছে এইখিনি ধনিয়া কোমলীয়া ধনিয়া হাইব্ৰিড নহয় ঘৰুৱা ধনিয়া তাৰপিছত পুদিনাখিনি বাছি চাটনিকণ কৰি পেলাব লাগিব শিপাখিনি ৰাখিবও পাৰি ন যদি শিপা ভালকৈ থাকে শিপা ৰাখিবও পাৰি এইখিনি শিপা ৰাখিছোঁ নহয় এইখিনি শিপা যদি আকৌ বালিয়া মাটিত দি দিয়ে বালিচহীয়া মাটি ন তেতিয়া হয়তো গজি উঠিবও পাৰে এইখিনি শিপা এইখিনি যদি নতুনকৈ ৰুই দিওঁ আকৌ হৈ যায় ন হৈ যাব এইখিনি শিপা এইখিনি মানে এই নতুনকৈ এইবোৰ অকণ অকণ ওলাইছে নহয় এই কুঁহিপাতখিনি দেখিছে নাই ইয়াত শিপাও আছে নদবিলাকতে হৈ যায় আৰু এইখিনি তুমি বাচি উঠিলা এইখিনি বাচ্চা এমুঠি 4 মুঠি আছে নহয় এমুঠি সেয়া এতিয়া বাকীখিনি বাচি যাব পকা পাতবোৰ পেলাই তলৰ বুঢ়া পাতবোৰ পেলাই এইখিনি ধুনীয়াকৈ এনেকৈ জাবৰ জোঁথৰ আছে নেকি চাই আগটো এনেকৈ ছিঙি ল'লোঁ তাৰপিছত বুঢ়া পাতবিলাক ছিঙি দিলে গাঁঠিয়ে গাঁঠিয়ে নতুন পাত ধেৰ ওলাইছে বহুত ওলাইছে এইবোৰ নতুন পাত এনেকৈ কৰি মই এতিয়া গোটেইখিনি ধুই ল'ম চাটনিৰ বাবে এইখিনি জিলমিল এইখিনি জিলমিল শাক জিলমিল এইটো মিক্সকৈ ভাজিলে ভাল মিক্স অকলে যদি ভাজোঁ দুটা শাক তেতিয়া অকণমান চেকচেকীয়া নিচিনা হয় জিলমিল হয় এই জিলমিল দুবিধ থাকে এবিধ বগা এবিধ ৰঙা এইখিনি বগাই প্ৰায় বগা ৰঙা কিছুমান একেবাৰে মানে পাৰ্পল কালাৰ থাকে বেঙুনীয়া আৰু এইখিনি হ'ল খুতুৰা শাক পাতটো হ'ল
এনেকুৱা হয়